নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মুন্নিছ পাকঘৰলৈ। মই আজি আপোনালোক সকলোৱে ভাল পোৱা এটা ৰেচিপি লৈ আহিছো। সেইটো হৈছে কচু। কচু খাইছে কি আমাৰ সকলোৱে ভাল পায়, কোনেও বেয়া নাপায়। আৰু মই আপোনালোকৰ ওচৰলৈ আজি লৈ আহিছো কচুৰ লগত মাছৰ মূৰৰ জালুকীয়া ভাজিকণ। তেতিয়াহ'লে আহকচোন চাওঁ মই কেনেকৈ বনাইছো কচুৰ লগত মাছৰ জালুকীয়া ভাজিকণ। আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এয়া মই মাছৰ মূৰ দুটা লৈ লৈছো। কচু এমুঠি মিহিকে কাটি লৈছো। নহৰু পেষ্ট 1 চামুচ, আদা পেষ্ট 1 চামুচ, নিমখ 1 চামুচ, হালধি 1 চামুচ, বিলাহী দুটা কাটি লৈছো সৰু সৰুকে। মচু আৰু মগু দালি মই অলপ সময় তিয়াই থৈছিলো। জালুকৰ গুড়ি আধা চামুচ, জিৰা গুড়ি 1 চামুচ, এয়া শুকান জলকীয়া দুটা, তেজপাত এটা, পাঁচফোৰণ আধা চামুচ, জলকীয়া 5টা ফালি লৈছো, পিঁয়াজ এটা মই কাটি লৈছো, এয়া তেল। মই এতিয়া কচুখিনি অলপ পানীত এতিয়া সিজাই ল'ম। কচুখিনি মই 5 মিনিট সময় সিজাই লৈছো। এয়া মোৰ হৈ গ'ল কচু সিজি। মই এতিয়া বেলেগ পাত্ৰত এইখিনি কাঢ়ি ল'ম। কেৰাহী গৰম হৈছে, মই ইয়াত জোখমতে তেল দি লৈছো। মোৰ এয়া তেল গৰম হৈ গ'ল। মই এয়া পাঁচফোৰণ দি দিছো, শুকান জলকীয়া দি দিছো, তেজপাত, পিঁয়াজ, কেঁচা জলকীয়া। অলপ সময় পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। আদা, নহৰু গোন্ধ যোৱালৈকে মই অলপ সময় ভাজি লৈছো, নহ'লে মানে কেঁচা কেঁচা লাগে, গোন্ধটো থাকিলে ইমান ভাল নালাগে। হালধি, জিৰা, বিলাহী, এয়া মই সেই অলপ সময় ভাজি লওঁ বিলাহীখিনি। নিমখ দি দিছো, বিলাহীখিনি মোৰ এয়া ভাজা শেষ হৈ গৈছে। মই এয়া দালিখিনি দি দিছো। এতিয়া অলপ সময় ভাজি ল'ম দালিখিনি। দালিখিনি এয়া ভাজা শেষ হৈ গৈছে। এয়া মই কচুখিনি দি দিছো। দি পেলাই এতিয়া মই অলপ সময় ভাজি থাকিম। দহ মিনিট সময় মই এতিয়া এইখিনি কম জুইত ঢাকি পেলাই থৈ দিম। 10 মিনিট সময় হৈ গ'ল। এতিয়া আকৌ লৰাই লৈছো। লৰাই পেলাই মই অলপ পানী দি দিম। এয়া মই অলপ পানী দি দিছো। গেছটো সেই অলপ বঢ়াই দিছো। তৰকাৰীখিনি উতলিছে। এয়া মই মাছৰ মূৰ দি দিছো। মাছৰ মূৰখিনি মই সেই আগতীয়াকৈ ভাজি লৈছো। অকণমান সময় লৰাই লওঁ।
এয়া মই জালুকখিনি দি দিছোঁ। এয়া মই মাছৰ মূৰটো অলপ ভাঙি দিছোঁ। এয়া মই ভাঙি দিছোঁ। এয়া মই নেমু ৰস অকণমান দি দিছোঁ, কাৰণ কচুৱে ডাকে, সেইকাৰণে মই অকণমান টেঙা দি দিছোঁ। লৰাই দিছোঁ। এয়া প্ৰায় হৈ গৈছে মোৰ কচু মাছৰ মূৰ দিয়া জালুকীয়া ভাজিকণ। এয়া মই কাঢ়ি লৈছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল কচু দি বনোৱা মাছৰ মূৰৰ জালুকীয়া ভাজিখন।